নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে বহুত দিনৰ মূৰত আকৌ এটা ফাইল নিউ ভিডিঅ' ওপৰত লৈ আহিছো আৰু আপোনালোক কেনেকুৱা আছে মোক জনাব ঠিক আছে আজি নিউ এটা ফোন ওপৰত লৈ আহিছো বেষ্ট গেমিং ফোন আন্ডাৰ 20000 তাৰ বিষয়ে সকলো স্পেচিফিকেশনছ কম এই ফোনটো কি প্ৰচেছৰ পাৰফৰমেন্স আৰু বেষ্ট গেমিং ফোন বুলি ক'লে অফক'ৰ্স প্ৰচেছৰটো বহুত মজা হ'ব ঠিক আছে ভিডিঅ'টো আমি আৰম্ভ কৰো আপোনাৰ চাই টেক আছে মল আনজিন যদি কাপছপ বল ভিডিঅ'টো আৰম্ভ কৰো অসমবাসী ৰাইজ ভিডিঅ'টো আমি আৰম্ভ কৰো প্ৰথম আপোনালোকক কম এই ফোনটো Infinix GT 10 Pro ফোন চাৰ্জাৰ আপোনালোকৰ 45 ৱাটৰ চাৰ্জাৰ যোনটো ক'বলে বেষ্ট আৰু আপোনালোকৰ 5000 mAh বেটাৰী যোনটো ক'ব গ'লে পাৰফেক্ট আপোনালোকৰ 45 ৱাটৰ চাৰ্জাৰ 5000 mAh ধুনীয়াকৈ চাৰ্জ কৰি দিয়ে এতিয়া কম বৰ্তমান আপোনালোকৰ কেমেৰা ওপৰত কেমেৰা আপোনালোকৰ হয় ইয়াৰ তিনিটা প্ৰথম হ'ল 108 মেগাপিক্সেলৰ কেমেৰা ছেকেণ্ড 2 মেগাপিক্সেলৰ মাইক্ৰ লেন্স আৰু 2 মেগাপিক্সেল ডেপথ ঠিক আছে আৰু আপোনালোকৰ পাঞ্চুৱেল কেমেৰা হয় যোনটো ক'ব গ'লে বেষ্ট হয় Next আপোনালোকৰ আহিল ইয়াৰ ডিসপ্লে আপোনাৰ 6.7 ইঞ্চি ফুল HD 120 প্লাস পাঞ্চুৱেল ইমেজেছ ডিসপ্লে যোনটো ক'ব গ'লে বেষ্ট ডিসপ্লে হয় আৰু গেমিংৰ এটা বস্তু সদায় মনত ৰাখিব গেমিং ফোন হ'লে অনলি প্ৰচেছৰ বুলি নহয় স্ক্ৰীনখনো সদায় আমি আশা কৰিব লাগে যে স্ক্ৰীনখন সদায় স্মুথ হওক আৰু ভাল হওক ঠিক আছে নেক্সট আপোনালোকৰ আহিল গেমিং মানে কি প্ৰচেছৰ মেইন যোনটো অলপ আগত কৈ আছিলো মিডে ডাইমেনচিটি 8060 প্ৰচেছৰ যোনটো ক'ব গ'লে বেষ্ট টাগা প্ৰচেছৰ আৰু বেষ্ট গেমিং ফোন বুলি কৈছো অফক'ৰ্স প্ৰচেছৰ টাগা হ'ব আপোনাৰ পাৰফৰমেন্স বহুত মজা আৰু আমি এই ফোনটো যোনটো বৰ্তমান স্পেচিফিকেশনছ পাইছো সেই হিচাপত 1 আৱাৰ গেমিং কৰিলো 6 বা 10% এৰাউণ্ড আপোনাৰ চাৰ্জ যোৱা 6 আৰু হট ইমান নহয় মানে গৰম ইমান জলদি নহয় সো ক'ব গ'লে যোনটো বেষ্ট ঠিক আছে সো পাৰফৰমেন্স আপোনালোকে গেমিংত বেষ্ট পাব সেই কুলিং এফেক্টটো আছে 4.175 কুলিং এফেক্ট আছে লিকুইড কুলিং এফেক্ট যোনটো ক'ব গ'লে বেষ্ট আৰু তাহলে আপোনালোকৰ ইয়াত আহিল ৰেটটোৰ কথা এটা কৈ লওঁ যে কি ইয়াৰ যোনটো বেটাৰী 5000 mAh বেটাৰী যোনটো ক'ব গ'লে আপোনালোকৰ 1.5 দিন গ্যাৰান্টি চলি যাব ঠিক আছে নেক্সট আপোনালোকৰ সেলফি কেমেৰা 32 মেগাপিক্সেলৰ কেমেৰা গেমাৰছ যিমানে হওক সেলফি এখন লাগে হয় না যিমান নহওক এটা সেলফি একটো বনতা হে হেতে কথা বাকি সেলফি আৰু 32 MP সেলফি কেমেৰা যোনটো ক'ব গ'লে বেষ্ট আৰু এটলাছে ৰেটটোৰ কথা এটা কৈ লওঁ লাইক সাবস্ক্ৰাইব কৰিব আশা থাকিল হেতুৱে বাকি ৰেটটো হ'ল 19099 টকা যোনটো ক'ব গ'লে বেষ্ট হয় আৰু আপোনালোকৰ ICICI ডিসকাউন্ট যদি লগাই দিয়ে 7500 হ'ব যোনটো ক'ব গ'লে মোৰ মতে এটা বেষ্ট পাৰফৰমেন্স স্মাৰ্টফোন হয় আৰু বেষ্ট গেমিং ফোন আপোনালোকৰ কি ভাবিছে এই ভিডিওটোৰ ওপৰত ফোনটোৰ ওপৰত মোক কমেন্টত জনাব লগ পাম নেক্সট ভিডিও এই প্ৰতিষ্ঠা টাটা বাই বাই জয় অসম শুভৰাত্ৰি